दुलाराय बर' फरायसा आफादनि बड'फा गोजोरथियारि सोलायनाय मावथांखिखौ बिथा खालामनानै कार्बि आंलं जिल्ला एबसुनि बानजायनायाव दिनैनिफ्राय नैथि आन्डार 13 बोसोरनि जोलुर बादायलायनाया जागायजेनबाय। दिनैनिफ्राय फैगौ 16 आगस्तसिम लांहिन तिनिआलि गरायमारि गेलेग्रा फोथाराव दखरा हिसाबै जोलुर बादायलायनाया जागायजेनबाय। लांहिन मिउनिसिपाल बर्डनि मासिगिरि कमल ब्रह्मआ बादायलायनायखौ बेखेवनानै होयो। दिनै गिबि बादायलायनायनि मेचखौ हावराघाट दखरा आरो सनापुर दखरा हान्जानि गेजेराव गेलेनाय जायो। कार्बि आंलं जिल्ला एबसुनि दैदेनगिरिया फोरमायदों, बर' हारिखौ फारफ्रोमबो बिथिङाव आखा-फाखा खालामनानै गेरेमसा माहारि दानायनि थांखिखौ जाफुंसार होनांगौबा उन्दै बैसोआवनो सोलोंथाइजों लोगोसे गेलेनायखौबो लांफानांगोन। बे नोजोरजों कार्बि आंलं जिल्लानि बर' हारिनि गेजेराव साफा रोंगौथि गोनां गेलेगिरिफोर दिहुननो हागोन मिजिंथि लाखियो। আজি অসম টুডে, বডলেণ্ড বুবলি আৰু বডলেণ্ড ৰাদাব সকলো দৰ্শকলৈ কাৰ্বি আংলং জিলা নিখিল বড়ো ছাত্ৰ সন্থা তৰফৰ পৰা প্ৰথমতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি বড'ফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ, এই বড'ফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জৰ এটা অংশ হিচাপে যি ফুটবল বা গেমছ এণ্ড স্পৰ্টছ এই আণ্ডাৰ 13 ফুটবল টুৰ্ণামেণ্ট আমি আজি কাৰ্বি আংলং জিলা নিখিল বড়ো ছাত্ৰ সন্থা আজি অপেনিং কৰিছে। এই লাংহিন তিনিআলি স্পৰ্টছ এছ'চিয়েশ্যনৰ যে প্লেগ্ৰাউণ্ড, ইয়াত আমি অলপ আগতে এই অপেনিংটো লাংহিন টাউন মিউনিচিপাল বৰ্ডত মাননীয় চেয়াৰমেন কমল ব্ৰহ্মদেৱে অপেনিং কৰি দিছে। আৰু এই খেলখন আজি প্ৰথম খেলখন আজি সোণাপুৰ আঞ্চলিক আৰু হাওৰাঘাট আঞ্চলিকৰ মাজত এই প্ৰতিযোগিতাটো হৈ আছে। আৰু নেক্সট গেম আজি লাংহিন মাণিপুৰ আঞ্চলিক এপছু আৰু বিবাৰী আঞ্চলিক এপছুৰ মাজত হ'ব। আজি দুটা খেল ইয়াত অনুষ্ঠিত হ'ব বা প্ৰতিযোগিতা হ'ব। আমি আশা কৰিছোঁ কাৰ্বি আংলং জিলা নিখিল বড়ো ছাত্ৰ সন্থাই এই খেলৰ মাজেদি এই উঠি অহা ল'ৰা ছোৱালী বা ল'ৰাবোৰক, যে আণ্ডাৰ 13 ল'ৰাবোৰক ভৱিষ্যতলৈ ইয়াৰ পৰা এজনকৈ ভাল মানে প্লেয়াৰ বা খেলুৱৈ ওলাব পাৰে, সেইটো আমি আশা কৰিছোঁ। আমাৰ মাজৰ পৰাই নেশ্যনেল ষ্টেট লেভেলৰ প্লেয়াৰ ওলাক, আমাৰ মাজৰ পৰাই নেশ্যনেল লেভেলৰ এজন প্লেয়াৰ ওলাক, আমাৰ মাজৰ পৰাই মানে ইণ্টাৰনেশ্যনেল লেভেলৰ এজনকৈ মানে প্লেয়াৰ ওলাক, সেইটো আমি আশা কৰিছোঁ। কিয়নো খেলৰ মাজতে নিজৰ চিনাকিৰ লগতে নিজৰ জাতিক, নিজৰ ৰাজ্যক, নিজৰ দেশত এই পৃথিৱীত মানে চিনাকি দিব পৰা যায়। এই উদ্দেশ্যৰে নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা বছৰৰ পৰা আণ্ডাৰ 13ৰ যে ফুটবল প্ৰতিযোগিতা সেইটো দি আছে। আজি সেইটো বছৰৰ আমি ছেকেণ্ড টাইম কাৰ্বি আংলং জিলা নিখিল বড়ো ছাত্ৰ সন্থাই দিয়া এইটো ইণ্টাৰ আঞ্চলিক মানে আণ্ডাৰ 13 ফুটবল টুৰ্ণামেণ্ট। সেইটো ইণ্টাৰ আঞ্চলিক ফুটবল টুৰ্ণামেণ্টটো শেষ হোৱাৰ পাছত চেণ্ট্ৰেল কমিটিয়ে জোন ৱাইজত ইয়াত আমাক ভাগ কৰা হৈছে। এই জোন ৱাইজত আমাৰ জোনটো পৰিছে এবাৰ গোলাঘাট ডিষ্ট্ৰিক্টত, যোৱা বছৰ আমাৰ তাত আছিলে, সেইটো বছৰত গোলাঘাটত যাব লাগিব। আমি গোলাঘাটৰ পৰা যদি আমি জিকি যায়, ভালকৈ যদি জিকি যায়, তেতিয়া আমি চেণ্ট্ৰেলি আমি ফাইনেলত খেলিবলৈ আমি পাবলৈ সক্ষম হ'ব। এইটো জাগা বা স্থানটো নিশ্চয় চেণ্ট্ৰেল কমিটি এফচিয়ে ঠিক কৰি কিনে আমাক জনাব, তাত আমি যাব লাগিব। যোৱা বছৰে আমি ওদালগুৰিত ফাইনেল খেল খেলিবলৈ সক্ষম হৈছিল, য'ত আমি চিৰাং ডিষ্ট্ৰিক্ট আৰু আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মাজত এই প্ৰতিযোগিতাটো হৈছিলে। তাত আমি উইনাৰ হ'ব নোৱাৰিলেও আমাৰ ৰাণাৰ্ছ আপৰ যি ট্ৰফি, সেই ৰাণাৰ্ছ আপৰ ট্ৰফিটো আমি পাবলৈ সক্ষম হৈছিল। সেইটো বছৰত নিশ্চয় আমি আশা কৰিছোঁ আমি উইনাৰ হৈ আহিম। আৰু ইয়াক লৈ মানে আমাৰ ল'ৰা খুব মানে মন দি মানে খুব ইচ্ছুক হৈ মানে খেলটো খেলি আছে। আমি আশা কৰিব পাৰোঁ নিশ্চয় আমি জিকি আহিম বুলি। কাৰণ নিখিল বড়ো ছাত্ৰ সন্থা ইয়াৰ এটা উদ্দেশ্য আছে যে এই খেলৰ মাজেদি স্কুল কলেজ বা ইউনিভাৰ্চিটিত যেনেকুৱা মানে ভৰিখিনি এডুকেশ্যনটো মানে কোৱালিটি এডুকেশ্যনটো পাবলৈ যেনেকুৱা মানে শিক্ষা লয়, ঠিক আমি ফিল্ডত প্লেগ্ৰাউণ্ডত যি মানে শিক্ষা, খেলৰ মাজেদিও আমি কিবা নহয় কিবা এটা আমি ভৱিষ্যতলৈ মানে জাতি জীয়াই ৰখাৰ কাৰণে বা এই দেশ মানে এই দেশক মানে আমাক পৃথিৱীৰ চিনাকি দিবৰ কাৰণে যে আমি চিন্তা ধাৰণা কৰিছে, সেইটো আমি বাস্তৱ ৰূপত আমি
ৰূপায়িত কৰিব পাৰে নেকি ইয়াক লৈ আমি চিন্তা কৰিছোঁ কাৰণ কেতিয়াবা আমাৰ এনেকুৱা ভুল হৈ যায় যে এনে সময়বোৰ নষ্ট হৈ যায় এনে আমাৰ গাৰ্জেন সব গাৰ্জেনটো কথা কোৱা নাই সকলো গাৰ্জেনৰ কথাটো কোৱা নাই কিছুমান আমাৰ গাৰ্জেন আছে কি আমাৰ ল'ৰা ছোৱালীবোৰ স্কুলত গৈছে না নাই স্কুলত গৈ মানে ছুটি হৈছে না নাই ল'ৰা ছোৱালীবোৰ কি কৰি আছে কি কৰা নাই সেইটো মানে খেল নলয় স্কুলত যোৱাৰ পাছত স্কুল ছুটি হোৱাৰ পাছত ল'ৰাটো মানে ঘা ধুইছে না নাই খাইছে না নাই কিতাপ পঢ়িছে না নাই সেইটো মানে আমি মানে খেল নলয় য'ত আমাৰ কিছুমান ল'ৰা ছোৱালীবোৰে মোবাইলত ব্যস্ত হৈ থাকে কিছুমান মোবাইল গেম খেলে কিছুমানে মানে কি কয় এইটো বেয়া দেশত মানে গুচি যায় যেনে কি কয় মানে চাদা বিড়ি চিগাৰেট বা মদ খোৱা তেনেকুৱা মানে বেয়া ৰাস্তা দেখি মানে যাব বিচাৰে তেনেকুৱা মানে যাতে সময়টো নষ্ট নহয় তাৰ কাৰণে ইয়াত আমি সেই খেলটো মানে দিয়া হৈছে যাতে এই আমাৰ ল'ৰা ছোৱালীবোৰে এই গেপছ হৈ থকা সময়খিনি এটা ভাল এটা মানে হেৰিত ইউজ কৰিব পৰা যায় নেকি সেইটো আমাৰ উদ্দেশ্য আছে এই মানে কিছুমান তেনেকুৱা মানে আমি ভুল কৰে কি সৰু সময়তে মানে চবৰ কথাটো মানে চবৰ কামটো মানে সৰুৰ পৰা শিকিব লাগে বা সৰু সময়তো শিকিবলৈ মানে ল'ৰা ছোৱালীবোৰে খুব মানে আনন্দিত হয় আৰু এইটো সময়তে মানে শিকি লোৱাৰ কাৰণে এটা সময় বয়স যেনো সেইটো সময়ত আমি এনেকুৱা ভুল কৰিব পাৰে কেতিয়াবা সময়ত যে আমি এজ এ গাৰ্জেন হিচাপে কেতিয়াবা ল'ৰা ছোৱালীৰ সন্মুখতে চাদা খায় বিড়ি খায় চিগাৰেট খায় বা মদ জাতীয় তেনেকুৱা বস্তু ইউজ কৰে আৰু এই তেনেকুৱা যদি আমি ল'ৰাৰ সন্মুখত বা ছোৱালীৰ সন্মুখত বা সৰু মানে নিজৰ বাচ্চাৰ সন্মুখত তেনেকুৱা যদি আমি ইউজ কৰে বা ইউজ কৰি দেখুৱাই তেতিয়া এই ল'ৰা ছোৱালীবোৰে মানে নিজৰ মা বাবা বা ডাঙৰ মানুহে কি কৰিছে এইটো টেষ্টিং কৰিবলৈ ধৰে গতিকে তেনেকুৱা মানে মিষ্টেক কামটো আমি কেতিয়াও আমাৰ বাচ্চাবিলাক বা ল'ৰা ছোৱালীবোৰৰ মাজত সেইটো দেখুৱাব নালাগে এইখিনি গোটেই মানে হেৰিৰ পৰা আমি যাতে ইয়াত কিবা নহয় কিবা এটা ভাল ব্যৱস্থা কিবা ভাল ৰাস্তা দেখুৱাব পাৰে নেকি তাক লৈ আমি সেই আণ্ডাৰ-13 যে ফুটবল টুৰ্ণামেণ্ট এই ফুটবল টুৰ্ণামেণ্টটো দিয়া হৈছে আমি আশা কৰিছোঁ অনাগত সময়ত আমাক ৰাইজে সহায় কৰিব গাৰ্জেনে সহায় কৰিব ইণ্টেলেকচুৱেলি সহায় কৰিব চবে আহক চাওক আৰু খেলখন ল'ৰা ছোৱালীবোৰক মানে উৎসাহ দিয়ক কি ভালকৈ খেলিবলৈ যে ল'ৰা ছোৱালীবোৰে মানে মনোবলক মানে শক্তি পায় সেইটোৱে আমি আশা কৰিছোঁ কামনা কৰিছোঁ চবেই যাতে আমাক সহায় কৰে ধন্যবাদ नोंथांमोन मिडियानिसिम कार्बि आंलं जिल्ला दुलाराय बर' फरायसा आफाद जानानै खुलुमनायखौ जासिहरग्रोदों आरो बयनिसिमबो खुलुमनाय सिबिनायखौ रायजो राजा बिथांमोननिसिमबो बावहरग्रोनाय जाबाय दिनै कार्बि आंलं जिल्ला दुलाराय बर' फरायसा आफादा 13 बोसोर बैसोनि सिंनि हौवासाफोरनि जोलुर बादायलायनाय बा गेलेनाय बे हाबाफारिखौ दिनै जागायदों आरो बे हाबाफारिया जोंहा थाखानाय माखासे मावनो गोनां मिशन दङ बड'फा मिशन फर सास्टेनेबल चेन्ज एबा बड'फा गोजोरथियारि सोलायनाय मावथांखि बे हाबाफारिखौ लोब्बा लाखिनानै बे हाबाफारिखौ नोजोरथि बोनानै मिरु दुलाराय बर' फरायसा आफादनि बिथोन बादियै जोङो दिनैनिफ्राय 11/9/2023 एबा दिनैनि अक्ट'निफ्राय सानब्रैनि हाबाफारिनि गेजेरजों जोङो बे आन्डार-13 नि जिखिनि फुटबल बादायलायनाय हौवासाफोरनि बेखौ जोङो जागायनो सिगांदों दा बेजों लोगोसे दुलाराय बर' फरायसा आफादा मोनसे बर' माहारिनि गेजेराव सोलायनायखौ लाबोनांगौनि थांखियै बेबो मोनसे सोलायनायनि मोनसे हाबाफारि 13 बोसोर बैसोनि सिंनि गेलेहोनाय हौवासाफोरनि दा बेजों जोंनि ओनसोलाव कार्बि आंलं जिल्लानि ओनसोलाव जिखिनि फरायसाफोर दं बर' फरायसाफोर दं बै फरायसाफोरनि इयुनखौ जोङो दानानै होनांगौनि थांखिजों होमबा दिनैनि बे गोदान जुगाव मडार्न जुगाव थांनानै थानांगौ गोनां जायोब्ला सोलोंथाइजों लोगोसे इयुन जिउआव गावनि केरियारखौ दानांगौनि थांखिजों जोंहा गोबां हाबाफारि मावनो दङ बेनिखायनो
बे 13 बोसोर बैसोनि सिंनि गेजेरजों गेलेनायनि गेजेरजों दिनैनि समाव गाव गावनि केरियारखौबो फरायनायजों लोगोसे गेलेनायजों लोगोसे जोङो दाफुंनायखौ गोबां नुबोदों। बेनिखायनो जों इयुननि समाव दुलाराय बर' फरायसा आफादा बे हाबाफारिनि गेजेरजों जोङो उनाव मोजां फिथाइ थायगोनखौ बा बिनिफ्राय जों मोजां फिथाइखौ मोनगोनखौ जों आसा खालामनो हायो। गेलेनायनि गेजेरजों गाव गावनि देहाफोरखौ बेमार आजारनिफ्राय बासायनानै जों लाखिनो हायो। मोजां साननाय मोजां गियानखौ जों आरजिनो हायो गेलेनायनि गेजेरजों। बेनिखायनो बैफोर नोजोरखौ बोनानै दुलाराय बर' फरायसा आफादा बेफोरबायदि हाबाफारिफोरखौ लाबोदों। दा बे गेलेनाय आन्डार 13 नि जिखिनि हाबाफारि बियो दिनै कार्बि आंलंआव आनसलिक लेभेलखौ लानानै सानब्रैनि हाबाफारिजों बियो खुंफुंजागोन। बेनि उनाव जिखिनि आन्डार 13 नि गेलेनाय बे गेलेनाया जिल्ला लेभेलाव मोनब्रै जनाव गेलेनाय जागोन। दा कार्बि आंलं जिल्लाया बे आनसलिक लेभेलखौ खुंफुंनायनि उनाव जोङो बेखौ मोजां गेलेगिरि हिसाबै बासिख'नानै जोङो गलाघाट जिल्लायाव जिल्ला लेभेलनि बा जोंनि जना कार्बि आंलंनि जना बेयाव गोलैदों। बेनिखायनो जों बेयाव जिल्ला लेभेलनि आन्डार 13 खौबो जों बेयाव गेलेहोनाय जागोन। दा बेजों लोगोसे जिल्ला लेभेला जोबनाय लोगो लोगोनो जिल्ला लेभेलनि जना जोबनाय लोगो लोगोनो मोनसे सेन्ट्रेल लेभेलनि गेलेनाया चिरां जिल्लायाव जागोनखौ जों खोनादों। बे हाबाफारियावबो जोङो जुदि देरहालांबाय थानो हायोबा बेखिनि हाबाफारियाव जोङो बाहागो लाहैहोनो हागोन। दा बेखौनो जों आसा फारिदों इयुननि समाव गेलेनायजों जोङो मोजां फिथाइखौ थायगोन होननानै जों आसा फारिनो हायो। गोजोन्थों। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसटि क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसटि क्लिनिकआ। चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसटि क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे एसटि क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे एसटि क्लिनिकआव मोनजोबगोन। जुदि एसटि क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन।